দিব লাগে সকলো থৈ আমাৰ লিডাৰক ক'ব এতিয়া 2 মিনিট সময় আমাৰ সকলো সদনৰ এই কথাখিনি পিছতো আলোচনা কৰিব পাৰিম আমাক এই আলোচনা কৰাক উত্তৰ দিয়ক চৰকাৰটো মাজে মাজে এইটো কৰে গতিকে এইখিনি কৰাৰ পিছত আমাক উত্তৰ দিয়ক উত্তৰ দিব লাগে এই কথাখিনি এপনৰ্মেল এটা আমি উঠি অহা প্ৰজন্মৰ কাৰণে অধ্যক্ষ মহোদয় আপুনি কোৱা কথাটো যথেষ্ট মহোদয় মই কৈ লওঁ মহোদয় অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাইছোঁ অকণমান কথা ক'বৰ সুযোগ দিয়াৰ বাবে মহোদয় এই বিষয়টো আপুনি উল্লেখ কৰা মতে নৰ্মেল চিটুৱেশ্যনত নহয় মই স্বীকাৰ কৰিছোঁ কিন্তু মহোদয় এইটো মই নৰ্মেল বুলি এইকাৰণেই ক'ব নিবিচাৰোঁ যোৱাবাৰো একেই ঘটনা হৈছিল আৰু আমি তেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া CID বিভাগক তদন্ত কৰিবলৈ দিয়া হৈছিল যোৱাবাৰ ইয়াতকৈ বেছি হৈছিল আৰু তেতিয়া সদনত প্ৰতিশ্ৰুতি দিয়া হৈছিল আমি অধ্যক্ষজনক এনেকুৱা ধৰণৰ গাফিলতি হৈ থকাৰ বাবে বাৰম্বাৰ কিয় দিয়া হৈছে সেই প্ৰশ্ন সুধিছিলোঁ তেতিয়া কোৱা হৈছিল যে তেওঁৰ গাত দোষ নাই এবাৰ প্ৰশ্ন কাকতৰ মূল যিকোনো আপুনি যেনেকৈ সদন পৰিচালনা কৰাৰ বাবে ৰেছপন্সিবল তেনেকৈ সেৱাৰ চেয়াৰমেনজন সেৱা ভালকৈ পৰীক্ষা পাতাৰ বাবে ৰেছপন্সিবল কিন্তু তেখেতৰ অফিচত যোৱাবাৰ এনকুৱাৰী হৈছিল যেতিয়া ধেমাজিৰ পৰা ফোন কৰা হৈছিল যে প্ৰশ্ন কাকত লিক হৈছে তেখেতসকলে সেই কল পিক আপ কৰা নাছিল আজি মন্ত্ৰী মহোদয় নাই মন্ত্ৰী মহোদয়ে ফোন পিক আপ কৰাৰ পিছত এনকুৱাৰী হৈছিল পৰীক্ষা ষ্টপ হৈছিল মুখ্যমন্ত্ৰী টুইটৰ পিছত এইবাৰ সেইবিলাক হোৱা নাই কিন্তু যোৱাবাৰ চিফ কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন বাকীসকলক CIDয়ে মাতিছিল বুলি কৈছে তাৰপিছত তেখেতসকলক কিবা শাস্তিমূলক ব্যৱস্থা দিয়া হ'ল নে নাই কোনো উল্লেখ নাই মহোদয় এতিয়া কথাটো হৈছে এইবাৰ কেনেকুৱা ধৰণৰ ভুল হৈছে লেভেলিং কৰোঁতে ভুল কৰি দিছে কিবা খুলিছে কিবা ওলাইছেগৈ প্ৰথম দিনা কাৰ্বি আংলঙত ইংলিছৰ জেগাত অসমীয়া পঠালে দ্বিতীয় দিনা মহোদয় ছ'চিয়েল ছায়েন্সৰ জেগাত জেনেৰেল ছায়েন্স কৰিলে কোকৰাঝাৰত তাৰপিছত আকৌ বিলাচীপাৰাৰ বৰকান্দাত পুলিচে লাঠি চাৰ্জ কৰিছে ছাত্ৰী আহত হৈছে হস্পিটেল গৈছে পৰীক্ষা দিয়াৰ বাবদ এইটো কেনেকুৱা মেনেজমেণ্ট মহোদয় তাৰপিছত হায়াৰ ছেকেণ্ডেৰীটো একে হৈছে 10 মিনিটৰ ভিতৰত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়া গ্ৰুপত গৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ইংলিছৰ কাৰণে 3জন এৰেষ্ট হৈছে দ্বিতীয় দিনা বাংলা MIL ভাইৰেল হৈছে আকৌ তাতে কাছাৰ কলেজৰ প্ৰিন্সিপাল আৰু 2জন ছাত্ৰ এৰেষ্ট হৈছে মহোদয় এই গোটেইবিলাক আমি বাজেটখন গুৰুত্বপূৰ্ণ বাজেটত আমি শিক্ষা বিভাগলৈ পইচা নিৰ্ধাৰণ কৰিম সেই অনুসৰি শিক্ষা বিভাগে কাম কৰিব কিন্তু মহোদয় কামটো কেনেকৈ হৈছে আজি শিক্ষকসকলৰ গোটেই যিটো একাউণ্টেবিলিটি ৰিপৰ্ট তাত আহিছে মহোদয় যে শিক্ষকসকলক মাত্ৰ 19% সময় তেওঁলোকৰ টিচিং এণ্ড টিচিং ৰিলেটেড এক্টিভিটি বাকী সময়ছোৱা তেওঁলোকৰ 42% সময় নন টিচিং এক্টিভিটি মহোদয় অসমত কি হৈ আছে অসমত কলহকে আদি কৰি গোটেইখিনি আমি যাত্ৰা কৰি আছোঁ আৰু শিক্ষকসকলৰ বিভিন্ন কামত এতিয়া বছৰেকীয়া পৰীক্ষা পিছুৱাই দিছে সেই গতিকে মহোদয় এইটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এইটো যিহেতু আলোচনা হোৱা নাই পল এণ্ড চাকধৰ আমাৰ অসমৰ মতেও এইটো আপুনি দিব পাৰে অনুৰোধ কৰিছোঁ আপুনি এইটো দিয়ক আলোচনাৰ বাবে ছাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 12 ফেব্ৰুৱাৰীত আৰম্ভ হৈছিলে আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা 12 ফেব্ৰুৱাৰী আৰম্ভ হোৱাৰ দিনাই প্ৰথম দিনাই কোকৰাঝাৰৰ পৰ্বতঝাৰত এঘণ্টাৰ পূৰ্বে প্ৰশ্নকাকত ভাইৰেল হ'ল ইংৰাজী প্ৰশ্নকাকত ফাটিলৰ অভিযোগেৰে আৰম্ভ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা ছাৰ এইটো হ'ল গোটেই পেপাৰবিলাকৰ হেডলাইন হায়াৰ ছেকেণ্ডেৰীটো আৰম্ভ হোৱাৰ আগতে ছাৰ প্ৰশ্নকাকত ওলাই ভাইৰেল হৈ গুচি গ'ল দ্বিতীয়তে ছাৰ মই গোটেইকেইটা নাগাওঁ দ্বিতীয় বস্তু ছাৰ 16 ফেব্ৰুৱাৰীত ছাৰ মোক ক'বলৈ দিব লাগিব ছাৰ মোক কৈ ল'বলৈ দিয়ক মোক ছাৰ প্ৰশ্নটো কৈ ল'বলৈ দিয়ক ছাৰ মোক ক'বলৈ দিয়ক এডমিছিবিলিটিৰ ওপৰত ক'বলৈ আপুনি ক'ব ছাৰ প্ৰশ্নকাকত ফাটি লোৱা নাই ছাৰ মোক ক'বলৈ দিয়ক ছাৰ মোক ক'বলৈ দিয়ক আপুনি ক'ব ছাৰ মোক ক'বলৈ দিয়ক ছাৰ যদি কোনোবাই গৈ পেলাই ছাৰ মোক ক'বলৈ মিনিটত কৈ ফালে ছাৰ কোন ছাৰ তেওঁক এক্সপেল কৰক তেখেতকো ক'বলৈ দিম দে ছাৰ 16 ফেব্ৰুৱাৰীত ছাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল 16 ফেব্ৰুৱাৰীৰ দিনাই পূৰ্বৰ অৰাজক অৱস্থা নহ'ল অৱসান নিয়াৰিকৈ পৰীক্ষা পতাত ব্যৰ্থ চৰকাৰ মেট্ৰিকৰ প্ৰথম দিনাই ব্যাপক বিসংগতি ছাৰ মানে গোটেই এনেকুৱা যে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক ছাৰ জীৱনৰ হয় মই কৈ দিছোঁ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিকেইটা পৰীক্ষা ছাৰ এই পৰীক্ষাৰ এদিনো এই বিজেপি চৰকাৰখনে ভালকৈ আজিলৈকে পাতিব নোৱাৰিলে ছাৰ এইবাৰো যোৱাবাৰো তেনেকুৱা হ'ল আৰু এইবাৰো তেনেকুৱা হ'ল এইবাৰ পাতিব নোৱাৰিলে কিন্তু তেওঁলোকে পৰীক্ষা যদি নকল হয় ছাৰ এনেকুৱা যদি গণ্ডগোল হয় ডাঙৰ আইন আনিম বুলি কৈছে ছাৰ আটাইতকৈ ষ্ট্ৰিক্ট চৰকাৰ বুলি কৈছে ছাৰ
সেইখন চৰকাৰে আজি পৰীক্ষা পাতিব পৰা নাই ছাৰ গতিকে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে নে নাই ছাৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে পদত্যাগ কৰিব লাগে ছাৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ছাৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ছাৰ পৰীক্ষা পদত ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ছাৰ পৰীক্ষা পদত ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে পৰীক্ষা পদত পৰীক্ষা পদত ছাৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে ছাৰ শিক্ষামন্ত্ৰীক এক্সপেল কৰিব লাগে শিক্ষামন্ত্ৰীয়ে বাজেটৰ ডিছকাশ্যনৰ মাজতে এডমিছেবল নোহোৱাৰ মাজে এতিয়া কৰি আছে কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য নিয়ম 2000 আপোনাৰ কোনো ৰেকৰ্ডত নাযাব 2030ৰ অধীনত আপোনালোকে ক'বই নিদিয়ে কোনেও দিয়ক সদনৰ কাৰ্যসূচী অন্ত হোৱাৰ লগে লগে অধ্যক্ষৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয় সভাই চলিত অধিৱেশনৰ সীমিত কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি অধিৱেশনৰ বাবে ইতিমধ্যে নিৰ্ধাৰিত দুটা কৰ্মদিন 27 আৰু 28 ফেব্ৰুৱাৰী হ্ৰাস কৰি 26 ফেব্ৰুৱাৰী 2024 তাৰিখৰ সদনৰ কাৰ্যসূচীৰ অন্তত অনিৰ্দিষ্ট কাললৈ স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু 22, 23 আৰু 26 ফেব্ৰুৱাৰী 2024 তাৰিখে সদন দুইবেলা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে 22 ফেব্ৰুৱাৰী 2024 তাৰিখৰ নিৰ্ধাৰিত কৰা কাৰ্যসূচী দাবী মঞ্জুৰীসমূহ বৰ্ধান আৰু বিনিয়োজন বিধেয়কখন পাৰিত হোৱাৰ লগে লগে নিয়ম 50ৰ জাননী এখন আলোচনাৰ বাবে লোৱা হ'ব আৰু সদন বিৰতিহীনভাৱে চলিব 23 ফেব্ৰুৱাৰী 2024 তাৰিখে শুক্ৰবাৰে সদন পুৱা 12 বজালৈকে অনুষ্ঠিত কৰি 2 ঘণ্টা বিৰতিৰ অন্তত পুনৰ 2 বজাৰ পৰা আৰম্ভ হ'ব উক্ত দিনা 23 আৰু 27 তাৰিখৰ বাবে সদস্যৰ সময় কাৰ্যসূচীৰে বাহিৰৰ ইতিমধ্যে নিৰ্ধাৰণ কৰা বেচৰকাৰী সদস্যৰ আন কাৰ্যসূচীসমূহ গ্ৰহণ কৰা হ'ব পূৰ্বৰ কাৰ্য উপদেষ্টা সমিতিৰ সিদ্ধান্ত অনুসৰি যোৱা 13 আৰু 14 ফেব্ৰুৱাৰী তাৰিখ আলোচনাৰ বাবে লোৱা নিয়ম 54-301ৰ অধীনৰ জাননীসমূহৰ উপৰিও অহা 23 আৰু 26 তাৰিখৰ বাবে তালিকাভুক্ত জাননীসমূহ 23 আৰু 26 ফেব্ৰুৱাৰী তাৰিখে সমূহ আলোচনাৰ বাবে গ্ৰহণ কৰা হয় সভাই 26 ফেব্ৰুৱাৰী 2024 তাৰিখে সদনৰ কাৰ্যসূচী দুইবেলা অনুষ্ঠিত কৰি সদনত ইতিমধ্যে উত্থাপিত হোৱা বিধেয়কসমূহ পাৰিত কৰাৰ বাবে লোৱা হ'ব আন বিধেয়কসমূহ আলোচনাৰ বাবে পাৰিত কৰিবলৈ সিদ্ধান্ত লয় অহা 26, 27 আৰু 28 ফেব্ৰুৱাৰী তাৰিখত তালিকাভুক্ত হোৱা প্ৰশ্নসমূহৰ উত্তৰ অহা 26 ফেব্ৰুৱাৰী তাৰিখে সদনত মেজত দাখিল কৰা বুলি গণ্য কৰা হ'ব আশা কৰোঁ এই প্ৰতিবেদনৰ ওপৰত মাননীয় সদনৰ অনুমোদন আছে সন্মানীয় সদস্য মই কৈ আছোঁ আপোনালোক সন্মানীয় শ্লোগান দিব নোৱাৰে নহয় ইয়াৰ ভিতৰত মই কৈ আছোঁ ছাৰ সিহঁতৰ দৃষ্টি দিব নালাগে আপুনি কৈ থাকক মোৰ কথাই যদি নুশুনে আপোনালোকৰ ইয়াত ধৰ্ণা কিহৰ কামত হ'ব ছাৰ আপোনাৰ কথাখিনি কৈ থাকক ছাৰ ময়েতো ৰায় দিব লাগিব আপোনাৰ কথাখিনি কৈ থাকক ছাৰ আমি শুনিব লাগে ছাৰ আৰু কিবা হ'লে কিবা যাই থাকে কথা এতিয়া কোনটো ইছ্যুটো কোনটো এইটো আপোনালোকৰ মানুহ মই কেনেকৈ জানিম আপোনালোকৰ মানুহ আপোনালোকৰ মাজত কি হৈ আছে এইটো আপোনালোকৰ কথা আপোনালোকৰ অভ্যন্তৰীণ আপুনি আপোনাৰ কাম কৰি যাওক অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যসকল দ্য হাউচ এডজন ফৰ 10 minutes